বনাইছোঁ মোৰ খবৰ ভাল আপোনালোকৰ কাৰণে জনাব আৰু গাইছ মই অলপ কামত ব্যস্ত আছোঁ কিয় জানে গাইছ আপোনালোকৰ জানে কি আহি পালা গাইছ বিহু সেইকাৰণে গাইছ আমি মোৰ লগগীটাৰ লগত গাইছ খেলা হোৱাৰ বনালোঁ আৰু ডাঙৰকৈ অলপ চাওকচোন আপোনালোকে উমি আছে বান্দাৰে গাইছ ইমান নামকে বনাম আৰু পুল্লু 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 বাঘ এডালমান আছে আৰু লাগব লাগব কল বস্তুনি নাই আৰু গাইছ এইকেইটা চলি আৰু এই চবতকৈ সৰু এটো অলটিকুদা মোৰ লগ আৰু এই লিজা এই মোৰ আগতে লগ নাছিল আৰু ইটান হৈ গৈছে আৰু গাইছ ই অংশ ইটো মই আগৰ পৰাই লগ এইটো মই পূৰণ কৰোঁ ৰে আৰু মই আছোঁ আমি ইটান ভেলা ঘৰ বনাই আছোঁ গাইছ আপোনালোকক লাষ্টৰ দিনা দেখাম বাৰু জ্বলাওঁতে আৰু খানাও আছে কি মজা লাগিব আৰু কল পানী ধুইব যাব লাগিব গাইছ কালি গাইছ কিমান মানকে বনাম ভেলাঘৰটো ডাঙৰকৈ অলপ দে লগে দি কাম দে বাকীখিনি হলি দেখাই আছো আৰু আৰু গাইছ লোকেশ্যনটো ক'ত জানে নে নাই আমাৰ ঘৰ এইটো গাইছ আমাৰ ঘৰ এইটো ভেলা ঘৰ বনাইছে ইয়াতে চব চলি মাৰে আৰু ওচৰে ঘৰ কোনটো চাও একবাৰ এই বস্তু ওপৰত ভেৰি গুড দি এডাল দিব লাগিব ইমান মনকে দি এডাল কেপচাৰ দিব ডাঙৰ হ'ব ভেলাটো ভেলাটো ডাঙৰ হৈ আছে গাইছ মই হেৰি